এভৰিৱান গুড আফটাৰনুন আপোনাক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ কেনেকুৱা খবৰ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত ভালে আছে আৰু ময়ো ভালেই আছোঁ এতিয়া আপোনালোকে কি কৰি আছে এতিয়াতো দুপৰীয়া সময় আপোনালোকে ভাত খালেনে মোৰ খোৱা দোৱা হ'ল আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আপোনালোকেতো মোক চিনি নাপায়ে চাগে ন মই চিনাকি হৈ লওঁ যেনেকৈ মই কালি এটা ফাৰ্ষ্ট মোৰ ভিডিঅ' পোষ্ট কৰিছিলোঁ সেই ভিডিঅ'টোত মই কৈছিলোঁ যে মোৰ নাম মঞ্জু দত্ত হয় মই হাউচৱাইফ হয় আৰু বিয়াৰ পতা মোৰ এতিয়া 3 বছৰ হৈ গ'ল আৰু 3 বছৰ পৰা ইনে বহি আছিলোঁ ইনে বহি পেনে ঘৰত খালোঁ সেইটো কাৰণে ভাবিছোঁ এতিয়া কিবা এটা কৰোঁ নকৰিলেতো নহয় ন ইনে বহি থাকিলেও নহয় সেইটো কাৰণে ভাবিছোঁ কাটিঙে শিকি লওঁ নেকি আৰু কাটিং মানে টেইলাৰিং কাম শিকি লওঁ নেকি আজিকালি এইটো বস্তুটো বহুত ডিমাণ্ডত আছে হয় নাই কাটিং মানে লেডিছৰ যোনটো কাম ষ্টিচিং ব্লাউজ বনোৱা এইবিলাক কিবা কিবি বহুত মানে ডিমাণ্ডত আছেতো সেইটো কাৰণে ভাবিছোঁ সেইটোতে অলপমান চাওঁচোন মোৰ কেৰিয়াৰটো মই বনাব পাৰোঁ নেকি সেইটো কাৰণে মানে এতিয়া মই শিকি আছোঁ আপোনালোকে ধৰি লওক কাটিঙৰ টিউশ্যন আছে মোৰ আৰু মই 2:30 যাম এতিয়া 1:30 বাজিছে নেকি চৰি এতিয়া 2:20 হ'ল সেইটো কাৰণে মই ৰেডি হ'লোঁ আৰু এতিয়া যাম আৰু সেইটো মানে ব্লগিংটো ষ্টাৰ্ট কৰিলোঁ ভাবিছোঁ কি আপোনালোককো দেখাওঁচোন মই ক'লে যাওঁ কেনেকৈ কৰোঁ কাৰণ আপোনালোকেতো মোৰ লগত অলপ চিনাকি হ'ব লাগিব না আৰু ময়ো আপোনালোকৰ লগত চিনাকি হ'ম যোনে মোৰ ভিডিঅ'বিলাক চাবলৈ আৰম্ভ কৰিছে চবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নটিফিকেশ্যন বেলটো অন কৰি ল'ব কাৰণ আৰু মোৰ কি হয় মোৰ বিষয়লৈ জানি থাকিব আৰু মোৰ আৰু ভাল কমেণ্ট কৰিব মই গম পাওঁ কাৰণ কমেণ্ট কৰিলে আমাৰ মনটো বহুত ভাল লাগে হয় নাই আৰু মোৰ ভিডিঅ'টো লাইকো কৰি ল'ব তেতিয়াহ'লে আহকচোন মোৰ ভিডিঅ'টো চাওঁ মানে আপোনালোকে চাওক আৰু কি হয় আগত মই জনাই থাকিম আপোনালোকক জাষ্ট মই ঘৰত আহি পাইছোহি আৰু যিমানখিনি পাৰিলোঁ তাত দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু মানে কামৰ জেগাত ইমানকে মানে কেমেৰা অন কৰি পেনে মোবাইল মানে ভিডিঅ' কৰি থকাটো ভাল নালাগে মানুহেও বেয়া পাব পাৰে ন সেইটো কাৰণে মানে মই যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে চেষ্টা কৰিছোঁ আৰু দেখাবলৈ আৰু কেতিয়াবা এদিন পাৰিলে ভালকে দেখাম আৰু এইমাত্ৰ আহি পালোহি এইটো কাৰণে বাহিৰৰ পৰা ৰাতিপুৱা আনা কাপোৰ অলপ আছে সেইখিনি জাপি লওঁ জাপাৰ পিছত মই মানে মোৰ ওচৰৰ এঘৰ মানুহৰ ঘৰলৈ যাম কাৰণ মানে মই য'ত মানে এতিয়া মানে কাটিং শিকি আছোঁ তাত তাই মানে মেখেলা চাদৰ এযোৰ চিলাবলৈ দিছিলে আৰু দহি বাতিবলৈ দিছিলে আৰু সেইযোৰ মানে কৰি হৈ গ'ল মই লৈ আহিছোঁ মোক ফোন কৰি কৈছিলে মানে লৈ আহিবলৈ মই লৈ আহিলোঁ মানে সেইটো কাৰণে এতিয়া দিবলৈ যাম মই আপোনালোককো দেখাই দিছোঁ অলপমান মেখেলা চাদৰযোৰ কেনেকুৱা এইখন হৈছে চাদৰ এইটো কালাৰটো মানে কি পেৰট কালাৰ কয় নেকি পেৰট কালাৰ মানে চিলভাৰ কালাৰৰ সূতা দি কাম কৰা আছে আৰু এইটো হৈছে মানে চিলভাৰ কালাৰৰ সূতা দিয়ে দহি বাটা হৈছে বহুত মৰম লাগিছে কাপোৰযোৰ বহুত মৰম লাগিছে আৰু পিন্ধিলে নহয় আৰু বেছি ভাল লাগিব মই এইযোৰে মানে মেখেলা যোনটো অলপ দেখাই দিছোঁ বাৰু এইখন মেখেলা কালাৰ একদম সেম মানে ইমান ধুনীয়া লাগিছে ন মোৰে মন গৈছে মানে কাপোৰযোৰ থবলৈ কিন্তু বেলেগৰ হয় মই দিবলৈ যাম গধূলি দি লওঁ পূজাটো দি লওঁ তাৰপিছত গৈ দিব মানে মই দি আহিমগে গৈ পেনে डायरेक्ट मतलब ऐसे मैचिंग सूता नहीं था ये मतलब क्या बोलते ऐसे कलर वाला नहीं मिला मैंने
बहुत सुंदर लग रहा है, पर कपड़ा जो है ना हमको ही लालची लग रहा है देख के, बहुत सुंदर है। अच्छा लग रहा है। मम्मी तुम वीडियो तो आ जाएगा हैं। মই কাপোৰযোৰ দি আহিলো হেতৰ ঘৰত গৈ পেনে অলপমান বহিছিলো মানে কথা চথা পাতি পেনে অলপ বহিলো। তাৰপিছত মামীয়ে চাহ দিলে, চাহ খালো, খাই গৈ পেনে এতিয়া আহিলো। হ'ল অলপ সময় হ'ল, আধা ঘণ্টামান হ'ল। তাৰপিছত ঘৰত আহি পেনে আমাৰ মাক মানে চাহ বনাই দিলো। চাহ হেতি খালে, মই খোৱা নাই কাৰণ মই তাততো খায়ে আহিলো। এতিয়া ভাবিছো তাত মানে দোকানৰ কামটো মোৰ কমপ্লিট নহলে কাৰণ গুধলি হল, কৰিব নোৱাৰিলো। ভাবিছো সেইটো কাৰণে এতিয়া অলপমান কৰো, মানে যিমানখিনি দেখাই দিছে সিমানখিনি কৰি থওঁ আৰু বাকিখিনি মই আকৌ কাইলে গৈ কৰিম। মানে টাইমটো মিলাব মানে নুজুৰে ন তাত, কাৰণ মই যাওঁ 3টা বজাত আৰু 5টা বজালৈকে মই গুচি যাওঁ। 2 ঘণ্টাত একো নহয়, এনেহে লাগে কি বহুত সময় 2 ঘণ্টা, কিন্তু মানে যেতিয়া তুমি মানে আপোনালোকে নহয় মানে যেতিয়া মই তালে যাওঁ মানে টাইমটো কেনেকে যে গুচি যায় মই একদম ধৰিবই নোৱাৰো, গমেই নাপাওঁ। এয়া কামটো বাচি গ'ল। এতিয়া মই তাত শিকি থকা এমাহ হৈ গ'ল। এই 17ত ফেব্ৰুৱাৰী 17ত এমাহ হৈ গ'ল। এতিয়া মানে 1.5 মান চলি আছে মোৰ হ'ব আৰু কথা নকওঁ, এনেকে লাহে লাহে কথা পাতি থাকিম। আপোনালোকে মোৰ লগতে চিনাকি হৈ থাকিব আৰু মোৰ কামখিনি মই কৰি লওঁ, নহ'লে অলপ পিছতো আকৌ মানে ভাত বনাবলৈ সময় হ'ব, তো আকৌ মই কৰিবলৈ মানে সময় নাপাওঁ। সেইটো কাৰণে কৰি লওঁ মানে এতিয়া গধূলি বহি আছো যেতিয়া। এনে বহিনো টাইমটো কেলে ৱেষ্ট কৰিব লাগে, হয় নাই? কিবা এটা কৰি থাকিব লাগে। কালি নহয় শিৱৰাত্ৰি আকৌ, আপোনালোকে জানে নাই? কোনে কোনে পূজা কৰিব মোক কমেন্ট কৰি জনাব হা। মইতো এতিয়ালৈকে ভাবিয়ে আছো কালি মানে লঘনে থাকি পূজাটো কেনেকে কৰিম। কাইলে লঘনে থাকা মানে কালি ৰাতিপুৱাৰ পৰা লৈ পিনে পুৰা ৰাতি 12টালৈকে থাকিব লাগিব। আৰু মই মানে বহুত ফুডি হয়, মই ভাত নোখোৱাকে থাকিবই নোৱাৰো। এনেকুৱা নহয় কি ভগৱানৰ প্ৰতি মোৰ বিশ্বাস নাই, বিশ্বাসটো আছে বহুত, কিন্তু লঘনে থকাটোহে মোৰ কাৰণে বহুত কষ্ট। আৰু আপোনালোকে মোৰ কি কয় কথাত প্লিজ মাইণ্ড নকৰিব, মানে মোৰ কথা এতিয়া কি হয় না বহুত মিক্স হৈ যায় কথাবিলাক। কাৰণ ঘৰত যেনেকে মই কালি ইন্ট্ৰডাকশ্যনত কৈছিলো মই বেংগলী ল'ৰাৰ লগত বিয়া হৈছো, মানে মই ঘৰত বহুত চবৰ লগত বেংগলীত কথা পাতো শিকিলো। আগতে ময়ো নোৱাৰিছিলো, কিন্তু এতিয়া মই কৈ মানে শিকি গলো। আপোনালোকে কেতিয়াবা চেষ্টা কৰি থৈছো, বেলেগ ভাষা শিকাটো বেয়া কথা নহয়, আকৌ ভাল হয়, কেতিয়াবা এদিন কাম আহে। মই আগৰ পৰাই মানে বিয়াৰ আগৰ পৰাই অলপ বুজি পাইছিলো, কাৰণ মোৰ ফ্ৰেণ্ড চাৰ্কল আছিলে স্কুলত, তেনেকে বুজি পাইছিলো। আৰু এতিয়াতো বিয়া পাতিলো যে মই গম মানে পুৰাই শিকি গলো। সেইটো কাৰণে সেইটো কওঁ মিক্স হৈ যায়। আকৌ হাজবেণ্ডৰ লগত মই হিন্দীত কথা পাতো, অসমীয়াও কওঁ, হিন্দীও কওঁ, বেংগলীও কওঁ, সেনেকে কৈ মানে পুৰা মোৰ ভাষাটো মিক্স হৈ গ'ল। সেইটো কাৰণে মানে মুখত মানে কেতিয়াবা হিন্দী আহি যায়, কেতিয়াবা মানে মিক্স হৈ যায়। আপোনালোকে সেইটো কাৰণে মাইণ্ড নকৰিব প্লিজ। আৰু এনেকে কমেণ্ট নকৰিব, কোনো নাই মানে এনেকে কমেণ্ট নকৰিব কি আপুনি অসমীয়া ক'ব নাজানে বুলি কমেণ্ট নকৰিব। কাৰণ মই যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলো তেতিয়া মানে দুপৰীয়া বুলি ক'ব লাগিছিলে, কিন্তু মই কিবা বুলি কৈ দিছিলো নেকি, মানে মনত নাই। কাৰণ মই এতিয়া মানে এনে ক্লিপছখিনি চাই আছিলো, তেতিয়া মানে মই নিজে লক্ষ্য কৰিলো কি মই সেই ৱৰ্ডটো গল্টিকে কৈছিলো, মানে আহি যায় মুখত। সেই কৈছো না হিন্দী চব মিক্স হৈ যায়তো, সেইটো কাৰণে মানে কেতিয়াবা গল্টি হৈ যায়। বহুত কথা পাতো ন, কি কৰিম, ভাল লাগে কথা পাতিলে। তো আপোনালোকে মোৰ লগত চিনাকি আৰু মই কোৱাই নাই ন মোৰ ঘৰত কোন কোন আছে। মোৰ হাজবেণ্ড আছে, ঘৰত মা আছে, আৰু মোৰ হাজবেণ্ডৰ বা 2জনী আৰু ভণ্টি 2জনী, সিহঁতৰ চবৰে বিয়া হ'ল। আমি এতিয়া ঘৰত একদম স্মল ফেমিলি, মই হাজবেণ্ড আৰু মোৰ শাহুমা, আমি 3টাই আছো। আৰু এতিয়া বৰ্তমান আমাৰ ভাগিন আছেহি, আমাৰ মানে মোৰ হাজবেণ্ডৰ ভণ্টি ছোৱালীজনী আহি আছেহি। টিভি চাই আছে বাহিৰত, আৰু মই ভিতৰত অলপ কাম কৰি লওঁ। আমাৰ ৰাতি খোৱা বোৱা হৈ গ'ল, এতিয়াতো খোৱাই কাম আছে। তেতিয়াহ'লে আজি কাৰণে বাই বাই। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ পিনে। আৰু যোনে প্লিজ মোৰ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল অন কৰিব, ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই আৰু গুড নাইট।